আমার ন্যায় লাগে, তদন্ত হবা লাগে। নমস্কাৰ, অসম খবৰলৈ স্বাগতম জনাইছোঁ। মই ৰিয়াজুদ্দিন আহমেদ আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে সামাজিক মাধ্যমৰ সক্ৰিয় এগৰাকী ব্যক্তি আৰু তেখেতে ইতিমধ্যে সামাজিক মাধ্যমত তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে। তেখেতৰ দৰঙৰ বাবে গৌৰৱ হিতেকাই নামৰ খ্যাত দীপজ্যোতি তেখেত মই তেখেতৰ ওচৰত এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ। ইতিমধ্যে আপোনালোক আটাইয়ে জ্ঞাত যে জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেতৰ মৃত্যু হৈছে। জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতৰ আকস্মিকভাৱে তেখেতৰ বিৰিক ঘটিছে। কিন্তু জুবিন গাৰ্গক লৈ বিগত সময়ছোৱাত হিতেকাৰে তেখেতে সামাজিক মাধ্যমত খুব প্ৰকাশ কৰিছে, খুব বুজাইছে। মই তেখেতৰ পৰা পোনপটীয়াকৈ কেইটামান বিষয় স্পষ্টভাৱে জানিবৰ বাবে প্ৰয়াস কৰিম, স্পষ্টীকৰণ তেখেতৰ পৰা গ্ৰহণ কৰিম। হিতেকাই ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ অসম খবৰলৈ। ইতিমধ্যে আপুনি সামাজিক মাধ্যমত উল্লেখ কৰিছে যে জুবিন গাৰ্গক তেখেতৰ এক প্ৰকাৰ তেখেতৰ ঘনিষ্ঠ ব্যক্তিসকলৰ দ্বাৰা তেখেত কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া দৰে ঘটনা সংঘটিত হৈছে। ইয়াক লৈ আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পোনপ্ৰথমবাৰৰ বাবে অসম খবৰৰ দৰ্শকৰ সন্মুখত আপোনাৰ প্ৰতিক্ৰিয়া কি মানে, জুবিন দাক আমাৰ ন্যায় লাগে। কাৰণ মই দুখ কৰা নহয়, অসমবাসীয়ে কান্দি আছে জুবিন দাৰ কাৰণে। আমি বৰ্তমান এতিয়া জুবিন দাৰ ন্যায়ৰ কাৰণে সদায় মাত মাতি আছোঁ আৰু মাত মাতি যাম। আমি যিহেতুকে জুবিন দা আমাৰ অসমখনৰ কাৰণে হিয়াৰ আমঠু আছিল আৰু এতিয়া বৰ্তমান যিটো ঘটনাবিলাক ঘটি আছে চববিলাক এতিয়া কোনে কি হাৰিবলৈকে আমি বাচি আছে আমি নাজানো। কিন্তু যেতিয়ালৈকে আমি জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমি কিন্তু মাত মাতিয়ে যাম। আৰু এতিয়া বৰ্তমান কোনোবা কিবা কাণ নে কি কানা সি যাই পেলাই বাহিৰত এতিয়ালৈকে বৰ্তমান অহাই নাই অসমত। কিন্তু যেতিয়া নেকি মানুহজনে লৈ গৈছিল সিয়াৰ যদি ভুলে নাই, সিয়া অসমত এতিয়া বৰ্তমান আহিবা সি সাহস কৰা নাই। জুবিন দাক যদি ইমান ভালে পাইছিল চব প্ৰগ্ৰেমবিলাকত যাই পেলাই হিয়াৰ আমঠু জুবিনৰ ৰাজাহাৰ নে কামিহাৰ সেইবিলাক কি বকিছিল ক'বা ন, যেতিয়া স্পাট পইচা লুটাৰ কাৰণে। কিন্তু এতিয়া জুবিনৰ মৃত্যুৰ সময়ত তেওঁ অহা নাই। গতিকে তেওঁ বুলি নহয়, যিকেইজন আছিল জুবিনদাৰ তাতে সেইকেইজনক গোটেইকেইটাই শাস্তি পাব লাগে। আৰু অসমবাসীয়ে কিন্তু যদি এইটো শাস্তি নাপায় কিন্তু বুকুত একোৰা জুই জ্বলি হ'লেও জুবিনদাৰটো পিছত অসমবাসী ৰাইজে পাহৰি যাব পাৰে, আমি নাপাহৰোঁ। যোৱাকালি চমকানু মহন্তই তেখেতে সামাজিক মাধ্যমত তেখেতে স্পষ্টীকৰণ প্ৰকাশ কৰিলে। এক প্ৰকাৰে তেখেতে আত্মৰক্ষাৰ চেষ্টা চলালে। তেখেতৰ সেই আত্মৰক্ষাৰ যিটো চেষ্টা চলালে ক'ৰবাত তেখেতৰ সেই আত্মৰক্ষাৰ পক্ষত তেখেত ক'ৰবাত নিৰ্দোষী ৰূপে ঘোষণা হ'ব আৰু ক'ৰবাত প্ৰতিবাদ স্পষ্ট হৈ যাব। নাই, তেওঁ নিজে ক'ৰবাত বা কোনোবা হাত দীঘল মানুহৰ কাৰণে কাৰোবাৰ ওচৰত নিৰ্দোষী প্ৰমাণিত হ'লেও কিন্তু অসমবাসী ৰাইজৰ মাজততো আছে সদায়। তেওঁকতো মানুহে য'তে ওলাব নোৱাৰে, যেনেকৈ আমাৰ যেনেকৈ চলি আছোঁ সাধাৰণ মানুহ হিচাপে সেইমতেতো চলিব নোৱাৰে। কিন্তু অসমবাসী ৰাইজৰ খুব আছে, য'তে লগ পায় ত'তেতো পিটিব। কিন্তু দুদিন একদিনৰ কাৰণে হয়তো এইটো তেওঁক মনত পেলাব বা চৰকাৰে এইটো ৰেহাই দিব পাৰে, কোনোবাই ৰেহাই দিব পাৰে। কিন্তু চৰকাৰে যিমানখিনি কষ্ট কৰি আছে সেইটো শলাগ লৈছোঁ মই। আজিৰ দিনটোত অসম উকিল সন্থাই তেখেতসকলে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে চমকানু মহন্তক তেখেতৰ ন্যায়ৰ বাবে ওকালতি নকৰে বা আদালতত কোনো ধৰণৰ যুক্তি প্ৰদৰ্শন নকৰে। নাই, বেলেগ সাধাৰণ মানুহ নহয়তো। কিন্তু আংগু ভাংগু বা যি টি গায়ক মৰিলে বা ঢুকালে কিন্তু জুবিন দা হয়তো আগুৰি গ'ল হয় বা ন্যায় পালা হয়। কিন্তু জুবিন দাই কিন্তু এইটো দেখা পোৱা যোৱা নাই। আৰু জুবিন দাৰ কাৰণেও এইটো লাগি আছে সকলো ৰাইজে। কিন্তু এইটো ন্যায় পোৱাটো আমি বিচাৰোঁ, সেইকাৰণে আমি সদায় মাত মাতি আহি আছোঁ। জুবিন গাৰ্গক তেখেতক ছিংগাপুৰলৈ লৈ যোৱা হ'ল। তেখেত মানুহজন অসুস্থ। এই কথাখিনি হয়তো তেখেতৰ যিগৰাকী ব্যক্তিগত সচিব তেখেতে এই কথা জ্ঞাত। কিন্তু তেখেতসকলে ক'ৰবাত তেখেতসকলে দায়িত্ব জ্ঞানহীনতাৰ বাবে নাই এই ধৰণৰ কাণ্ড সংঘটিত হ'ল। নাই, সেই জ্ঞান মানে কি, এতিয়া জুবিন দাৰ কাৰণে এতিয়া যিখিনি কৰিছে সিহঁতেও হয়তো গম নাপায় বা গম পালেও তাৰমানে এতিয়া কি হৈছে গাপ দিব বস্তুটো চাই আছে, চেষ্টা কৰি আছে। এইটো আমি নাইতো তাতে, যিহেতুকে আমিতো ৰৌটোকে ঢৌ কৰিব নোৱাৰোঁ। বহুত বস্তুবিলাক কিছুমান সাৰুৱাৰ কাৰণে বহুতবিলাক স্ক্ৰিপ্ট টাইপ বস্তুবিলাক কৰি দি আছে। গতিকে আমি গম নপোৱাক লাগি তাৰমানে এইটোৱে শুদ্ধ বুলি আমি ক'ব নোৱাৰোঁ। যিহেতুকে আমাক যিকেইটা মানুহ আছে সেইকেইটা মানুহ ধৰিব লাগে, সেইকেইটা মানুহ জেল হ'ব লাগে, সেইকেইটাই জুবিন দাৰ কাৰণে ন্যায় পাব লাগে, উচিত তদন্ত হ'ব লাগে। কিন্তু আমি বিচাৰোঁ যিকেইটা ভিডিঅ' এতিয়া প্ৰকাশ পাইছে সামাজিক মাধ্যমত সেই ভিডিঅ'কেইটা খণ্ডকৈ প্ৰকাশ কৰা খণ্ডকৈ মানে এইটো সাৰিবৰ কাৰণে বা স্ক্ৰিপ্ট টাইপ সেইকেইটা ভিডিঅ' পঠাই দিয়া হৈছে। কাৰণ চিনেমা ট্ৰেইলাৰ বা চিৰিয়েল ট্ৰেইলাৰ টাইপ দি আছে আমাক। জনসাধাৰণে পাহৰিব লাগিব, মুখও সজাব লাগিব বা জনসাধাৰণে কিন্তু যিমান সেইবিলাক স্ক্ৰিপ্ট দিলেও বা সেইবিলাক সৰু সৰুকৈ ক্লিপ দিলেও কিন্তু পাহৰি নাযায় জুবিন দাৰ কাৰণে। সেইখিনিয়ে ক'ব লাগে। এয়া হৈছিলে হিতেকাই, তেখেতৰ আপোনালোকৰ জ্ঞাত। তেখেতৰ স্পষ্টীকৰণ প্ৰকাশ কৰিলে। পৰৱৰ্তী পৰ্যায়ত পুনৰ অসম খবৰৰ প্ৰতিগৰাকী দৰ্শকক আমি জুবিন গাৰ্গ সম্পৰ্কীয় সকলোবোৰ তথ্য জনোৱাৰ বাবে প্ৰয়াস কৰিম। ধন্যবাদ।